ৰব গাইজ ভিডিঅ'টো এবাৰ চাই যাওক। নমস্কাৰ সকলোকে আৰু সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আজি এটি অনুৰোধ লৈ পেলাই এই ভিডিঅ'টো বনোৱা হৈছে, যিহেতু ফাকুৱা কাইলে সকলোৱে ফাকু খেলিব। মোৰ অনুৰোধটো হ'ল গাইজ যে যিবিলাক ৰাস্তা কাষত থকা কুকুৰ আছে সেই সকলক যাতে আপোনালোকে ৰং নাসানে, কাৰণ গাইজ ৰাস্তাৰ কাষত থকা যিবোৰ কুকুৰ আছে সিহঁতক গা পা ধুৱাই দিয়া নহয় আৰু সিহঁতক কোনো ঘৰত নোপোহে। সিহঁতে মুকলিকৈ থাকে ঘূৰি, আৰু সিহঁতে য'ত যি পাইছে বা যদি কোনোবাই কিবা খাবলৈ দিছে সেয়া খাই পেলাই সিহঁতে জীয়াই আছে। চাওক, যদি আমি সিহঁতক ৰং সানো বা ফাকু ঘঁহো গাইজ, তেতিয়া কি হ'ব, সিহঁতক যিহেতু গা পা ধুৱাই দিয়া নহয় আৰু সিহঁতৰ গাত যদি এই ৰংবোৰ যদি লাগি থাকে সিহঁতৰ স্কিনখন ডেমেজ কৰিব পাৰে। চাওক, 10-15 দিনলৈকে সেই ৰং থাকি যায়। যদি সিহঁতৰ স্কিনত সেই 10-15 ৰংটো লাগি থাকে সিহঁতৰ স্কিনখন ডেমেজ কৰিব পাৰে, মানে স্কিনত সিহঁতৰ ইনফেকশ্যন হ'ব পাৰে। আৰু যদি ইনফেকশ্যন হয় সিহঁতৰ ইনফেকশ্যনৰ ফলত ঘাঁ হ'ব পাৰে, আৰু ঘাঁ হোৱাৰ ফলত সিহঁতৰ গোটেই শৰীৰত নোমেলে সৰি যাব পাৰে, আৰু সৰি পেলাই বেলেগ বেলেগ সিহঁতৰ স্কিনৰ বেমাৰ হ'ব পাৰে। সেইকাৰণে সকলোৱে এটি অনুৰোধ যে ৰাস্তা কাষৰ যিবোৰ কুকুৰ আছে সিহঁতক যাতে আপোনালোকে ৰং নঘহে, এটি বিনম্ৰ অনুৰোধ গাইজ।